বছৰটো হাত চাপৰি এটা দিয় মোক দেখা নাই নেকি বাৰু দেখিছে ন কমিটিয়ে ষ্টেজটো আৰু এখন উঠকে বনাব লাগিছিলে জেচি চাপৰ বোলে মানুহ চাপৰ ষ্টেজটো চাপৰ সেইকাৰণে চাগে দেখি পোৱা নাই নেকি হয় যা সঁচাকে ভাল লাগিছে ইয়ালে মই প্ৰত্যেকবাৰ মানে গোলাঘাটলে ৰাসত মই আহিছোঁ বিহুত আহিছোঁ আহিছোৱে আৰু বিশেষকে গোলাঘাট ছাত্ৰ সন্থাৰ ইংৰাজীলৈকে প্ৰমুখ কৰি সকলোখিনিয়ে আমাক আগবঢ়াই লৈছে আৰু এটা ডাঙৰ কথা গোলাঘাটলৈ মই আহিলে হেৰাওঁৱেই যিমানবাৰ আহিছোঁ প্ৰত্যেকবাৰে হেৰাইছোঁ কিন্তু এইবাৰ নেহেৰালোঁ কিয় এতিয়া সেইটোহে গম নাপালোঁ আৰু সেইটো পিছত কম কিন্তু এটা কথা মানে মহিলাসকলক পাৰ্চনেলি সুধো দেই কথাটো গাত পাতি ল'ব নালাগে ইয়াত বাৰু কাবাৰ দুটা হাজবেণ্ড আছে নেকি আছে নেকি হাতটো লাগি দিয়কচোন আছে যদি নাই কি কৰি আছে ইমান দিনে মোৰ দুটা এটা পাৰ্চনেল লগতে থাকে আৰু এটা প্ৰফেচনেল এই মজা আচ্ছা সকলো ভালে আছে ন হা ও হায় ফুলনি মানে বাগিচা ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ও জি হল হল পালাই হল মহাবাবা যে কেন পালাই গল কথাই ভাল লাগে আৰু গোলাঘাটত বহুতখিনি প্ৰতিভা আছে আপোনালোকে চাওক গোলাঘাটত নাই কি আমাৰ সিংগাৰ যদি চাব যাওঁ আমাৰ আছে আশ্চৰ্যতা যদি একদম চাব যাওঁ আৰু বেহৰবাৰীত আছে চুমকি কছাৰী কি নাই মানে চব ফালৰ পৰা গোলাঘাট বিখ্যাত আৰু তাৰে কাৰণে আমি ৰাস কৰিলোঁ প্ৰগ্ৰেম কৰিলোঁ গোলাঘাটত আমাৰ হাইষ্ট ফাংচন জেগা হয় গতিকে তাৰে কাৰণে আমাক ইমানখিনি মৰম চেনেহ দিয়াৰ কাৰণে গোলাঘাটবাসী পোনপ্ৰথমে আমাৰ মানে শ্ৰদ্ধা জনাইছোঁ আৰু আজি আমাক ইয়ালৈ আমন্ত্ৰণ জনাই অনাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অকণমান আগতে যে ভাইটিজনে যে ঢোল বাদন কৰিলে তেওঁ নিজৰ প্ৰতিভা যেনেকুৱাকৈ দেখুৱাই দিলে গতিকে তেওঁ আৰু আগুৱাই যাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে এটা বস্তু সদায় জানিব যে প্ৰতিভা আৰু পেট কেতিয়াও লুকাই নাথাকে যদি আপোনাৰ পেট ওলাবলগীয়া আছে এদিন হ'লেও পেট ওলাব যদি প্ৰতিভা বিকাশ পাবলগীয়া আছে তেনেহ'লে পাব বাৰু মোক এটা প্ৰশ্ন এটা উত্তৰ দিয়কচোন যিমানখিনি ল'ৰা আছে বা মতা মানুহ মহিলাবিলাকক চলাই বাৰু আপোনালোকৰ সন্মুখৰে বাৰু কেতিয়াবা গাড়ী চলাই যাওঁতে বাৰু মেকুৰী পাৰ হৈ যাই পাইছে নেকি আছেনে মোৰ কিন্তু সন্মুখৰে আজিলৈকে মেকুৰী পাৰ হৈ গৈ পোৱা নাই কিয় গম পায় গাড়ীয়ে চলাব নাজানো কেনেকৈ যোৱাকালি কি হ'ল ল'ৰা এজনে এখন দোকানত গৈ কিনে বস্তু কিনি আছে দোকানীজনে তাত মানে ল'ৰাজনে ইমানকৈ প্ৰশ্ন কৰি আছে দোকানীজনৰ মাথা বিষাই গৈছে লাষ্টত কণী চাই আছে কি ল'ৰাজনে কণী চাই লাষ্টত এনেকুৱা এটা প্ৰশ্ন কৰিছে দোকানীজনে মাথা ঘূৰাই পৰি গৈছে কি প্ৰশ্ন কৰিছিল জানে কণীটো চাই কিনে কৈছিল যে দাদা বেলেগ কালাৰৰ কণী নাই নেকি ভাল পাইছে নে বেয়া হৈছে যদি ভাল পাইছে এটা হাত চাপৰিটো হাত চাপৰিটো আমাৰ কাৰণে দিব দিয়া নাই আপোনালোকৰ 100 টকা মই কেতিয়া যাব জোনাকী বৰুৱা বিলাকে কিয় টিভি পাই আছে কি হৈ আছে মানে এইবোৰ মানে ফেচবুক লাইভ নে ইউটিউবত দিবলৈ ভিডিঅ' নে ডেকাসকলে এইফালে শুই থকা বিলাকলে পঠিয়াই আছে বেলেগ চৈতান দেই চবেই ইয়াত ধুনীয়াকৈ বহি আছে কাৰোবাৰ যে অহা নাই ঘৰত আছে
কৈছে আৰু এই গেলা বতৰ যাব নালাগে তুমি শুই থাকা মই তোমাক একদম ডাইৰেক্ট মণিমুকুতা লাইভ টেলিকাষ্ট দেখাম একদম বিচনাত মজা লৈ আছে হয়নে নহয় কিন্তু ইয়াৰ মাজত আৰু এটা কথা কওঁ মানে যিকোনো কথা মই আগত কওঁ আৰু মোকো মানুহে আগত ক'লে ভাল পাওঁ আৰু তোকো কৈ থৈছো যি কবি সন্মুখত কবি মানে দাদা যে বেয়া পাব নালাগে আৰু কম দেই বাৰু মই এফাকি আৰু এফাকি বাৰু বিহুগীত গাম নেকি নালাগে নেকি মই মানে আপোনালোকে জানে নহয় মই কথা ক'লে যে মাতটো লাগি যায় হাঁচি মাৰোতেও লাগি যায় গতিকে মই এফাকি গাই দিছো হা সেউতি কৈছে এখন মুগাৰে মহুৰা ও তাতে কৈছে হৰৈ মাকু ও তাতে কৈছে টেঙনিৰ ছোৱালী ও নোজোনাই কেনে গৈ থাকে ললিতৰ জীয়েকে চাইকেল চলাই কলেজত মংগলৰ পুতেকে বাটত ধৰি চুমাকাই ললিতৰ জীয়েকে চাইকেল চলাই কলেজত মংগলৰ পুতেকে বাটত ধৰি আচ্ছা ৰচোন এক ছেকেণ্ড প্ৰথমতে কলি টেঙানী ছোৱালী তাৰপিছত কলি ললিত পুতেকে তই কি বিহু গাইছ এইবিলাক পিঠিখন দুফাল কৰিবলৈ মন আছে মই কিন্তু লগত দিব নোৱাৰো এতিয়া একো নাথা মই তেনেহ'লে এইবাৰ মই হিন্দী গান গাওঁ নালাগে নেকি